নমস্কাৰ বন্ধু বান্ধৱীসকল, বৃষ ৰাশি 2023 বৰ্ষ আপোনালোকৰ কেনেকুৱা যাব? চাকৰি, ব্যৱসায়, প্ৰেম, বিবাহ, আৰ্থিক দিশ আদি সকলো জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰৰ আৰম্ভণিতে সপ্তম স্থানত বৃহস্পতি আৰু শনিৰ সংযোগে ব্যৱসায়ত উন্নতিৰ সংকেত দিছে। আপুনি আপোনাৰ ব্যৱসায়ত বা চাকৰিত অভিজ্ঞ ব্যক্তিৰ সম্পূৰ্ণ সহায় লাভ কৰিব। এই বছৰত ব্যৱসায়ত আপোনাৰ ভাইসকলৰ সম্পূৰ্ণ সহায় লাভ কৰিব। এই বছৰত আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। আপোনালোকে প্ৰতিটো কাম সৃষ্টিশীলভাৱে সম্পূৰ্ণ কৰিব এইটো বছৰত। এই বছৰত বৃষ ৰাশিৰ জাতক জাতিকাই অংশীদাৰিক ব্যৱসায়ত সৌভাগ্য লাভ কৰিব আৰু আপোনাৰ সঙ্গীৰ ওপৰত সন্তুষ্ট হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাই আপোনাৰ ৰাশিৰ দশম স্থানত শনিৰ উপস্থিতিয়ে আপোনাক চাকৰি পদোন্নতিৰ সুযোগ দিব। 22 এপ্ৰিলৰ পিছত আপোনাৰ ৰাশি চক্ৰৰ বৃহস্পতিৰ ট্ৰেনজিট আপোনাৰ বাবে বৰ অনুকূল নহ'ব। বৃহস্পতিৰ ট্ৰেনজিটৰ সময়ত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। আৰ্থিক দিশৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাৰ বছৰৰ আৰম্ভণি শুভ দেখা যায়। একাদশ স্থানত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাৰ বাবে উপাৰ্জনৰ উৎস মুকলি কৰিব। 22 এপ্ৰিলৰ পিছত চতুৰ্থ স্থানত বৃহস্পতি আৰু শনিৰ সংযুক্ত দৃষ্টিৰ প্ৰভাৱ পৰিব। গতিকে আপুনি মাটি-বাৰী, ঘৰ, বাহন আদি ক্ৰয় কৰাত খৰচ কৰিব পাৰে। এই সময়ত আপুনি বহুতো গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিব পাৰে। 22 নৱেম্বৰৰ পিছত একাদশ স্থানত ৰাহুৰ স্থানৰ বাবে হঠাৎ লাভৰ কাৰণ হ'ব পাৰে। পাৰিবাৰিক আৰু সামাজিক জীৱন। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা বৃষ ৰাশিৰ লোকসকলৰ বাবে অনুকূল হ'ব। ব্যৱসায় বিষয়ত অত্যাধিক জড়িত হোৱাৰ বাবে এই বছৰ আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব। বৃহস্পতিৰ দৃষ্টি আপোনাৰ ৰাশিত তৃতীয় স্থানত পৰিলে আপোনাৰ সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব, যিয়ে আপোনাক বহুত উৎসাহ দিব। শিশুৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণি বৃষ ৰাশিৰ জাতক জাতিকাৰ শুভ হোৱা দেখা যাব। আপোনাৰ দ্বিতীয় সন্তানৰ এই বছৰত অলৰাউণ্ডত ডেভেলপমেণ্ট হ'ব। তেওঁ প্ৰতিটো ক্ষেত্ৰতে প্ৰশংসা আৰু উৎসাহ লাভ কৰিব। যদি তেওঁ বিবাহৰ উপযুক্ত তেনেহ'লে তেওঁ নিজৰ বিবাহ কৰাব পাৰে। বিবাহ আৰু প্ৰেম। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত এই বছৰটো মধ্যম দেখা যায়। এই বছৰটোত গুৰুতৰ প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কত সোমোৱাৰ বিপৰীতে বন্ধুত্ব গঢ়ি তোলাৰ পছন্দ কৰিব। এই বছৰত আপুনি নিজে নিজৰ প্ৰেম জীৱন নিয়ন্ত্ৰণ আৰু উন্নতি কৰিব পাৰিব। এই বছৰত যিসকল লোক অবিবাহিত লোক, তেওঁলোকে বিয়া কৰাব সংকোচ কৰিব আৰু বিবাহিতসকলে তেওঁলোকৰ অৱস্থা ভাল কৰিব বিচাৰিব। 14 মে চন্দ্ৰগ্ৰহণৰ সময়ত বিচ্ছেদৰ দৰে সমস্যা আহিব পাৰে। এনে ক্ষেত্ৰত আপোনালোকে নিজৰ সম্পৰ্কৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি চলিব। কেৰিয়াৰ আৰু শিক্ষা। শিক্ষা আৰু কেৰিয়াৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ 2023 চন অতিকৈ শুভ হোৱা দেখা যায়। বছৰৰ বৃষ ৰাশিৰ পঞ্চম স্থানত গুৰুৰ পতন হোৱা দৃশ্যই ছাত্ৰ-ছাত্ৰীক সফলতা প্ৰদান কৰিব। চাকৰি এটা পোৱাৰ প্ৰচেষ্টাত আপুনি এইবাৰ সফলতা লাভ কৰিব। ভ্ৰমণৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ বাবে এই বছৰত শুভ ফল পোৱা দেখা যায়। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ কামৰ সৈতে জড়িত বহুতো ফলপ্ৰসূ যাত্ৰা হাতত ল'ব। স্বাস্থ্য। 2023 বৰ্ষৰ আৰম্ভণি আপোনাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত শুভ হোৱা দেখা যায়। 22 এপ্ৰিলৰ পিছত বৃহস্পতি দ্বাদশ স্থানত ট্ৰেনজিট হ'ব। সেই সময়ত সামান্য অসুস্থতাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ৰাহু আৰু বৃহস্পতিৰ সংযোগৰ বাবে আপুনি হজম সমস্যাৰ সৈতে যুঁজিব লাগিব পাৰে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো লাইক কৰিব
আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।